Hey guys, welcome back to my YouTube channel AJ Vlogs. পুনৰ এটি নতুন ব্লগলৈ আপোনালোক স্বাগতম জনালোঁ। তো আজি বহুত দিনৰ পিছত ব্লগত আহিলোঁ আৰু আজি মোৰ লগত আছে থুটি আজি অলপ বেলেগ গ্ৰুপত হয়তি আৰু আজি আমি আছোঁ বৰ্তমান হাজোত আৰু হাজোত আছোঁ যিহেতু হাজোতো জানে চবে পঞ্চতীৰ্থ বুলি কয়। সো তাৰ বাবে আজি গৈ আছোঁ আমি হাজোৰ কেইটামান মন্দিৰ এক্সপ্ল'ৰ কৰিব, ক'ত যাওঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। তো গাইছ এই আমি মটৰ ব্লগিং আৰম্ভ কৰি দিলোঁ আৰু মোৰ ৰাইট চাইডত এইটো আছে গণেশ মন্দিৰ হাজোৰ আৰু এইফালে যায় ন আৰু এইফালে এটা ধুনীয়া মন্দিৰ এটা আছে বোলে কামেশ্বৰী মন্দিৰ, মই গৈ পোৱা নাই, ভালকৈ বুজা। তো তাত যাই চাওঁ। ইমান ওখ আৰু এয়া আহিবালো কামেশ্বৰী মন্দিৰ, এইটোৱে হ'ল। আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউ দেখি আছোঁ তলত, হয়তো কেমেৰাত নাহিব পাৰে, জংঘলবোৰ আছে। আৰু ইয়াৰ পৰা ভিউ দি চাওক না, একদম মজা ভিউ, কিন্তু ৰ'দ মস্ত ৰ'দ। নাইবা তুমি নাইবা চাওক না গাইছ, কি মজা। তোমালোক ঘৰত দেখা পাই নেকি ইয়াৰ পৰা? ঘৰ কোনফালে তোমালোকৰ? এইফালে নোৱাৰা এই ৰ'দত। আৰু হাজোখনত বহুত মন্দিৰ আছে, মানে চাৰিফালে শেষ কৰিব নোৱাৰি, ইমান মন্দিৰ। আৰু এই বনবিলাক চাওক না, কি মজা, পৰিবৰ কাৰণে ধুনীয়া হৈছে। কি আছে ৰুটি আৰু ৰ'দ দেখোন। তো গাইছ হাইপাৰ লিফ্টটো চাই নিশ্চয় ভাল পালে চাগে। মই গোটেই মন্দিৰটো একপাক ঘূৰি পেলাই হাইপাৰ লিফ্ট ল'লোঁ আৰু ভিতৰত সোমাই গৈছিলোঁ। তাত ভিডিঅ' কৰিব নিদিয়ে, কিবা ভিডিঅ' এলাও নাই বোলে, কিহৰ বাবে বা নাজানো। অভাৰঅল সেইটোৱে আৰু কামেশ্বৰী মন্দিৰ, আজি বেছি মানুহ চানুহ নাই। তো এতিয়া নেক্সট কিবা বেলেগ মন্দিৰত যাম, কি মন্দিৰত যাওঁ আপোনালোকক দেখাই থাকিম, আগলৈ চাই থাকিব। ধুতি ইয়াত পূৰা গৰমত বহি আছে, কেনে গৰম ধুতি। তো গাইছ এতিয়া আমি কামেশ্বৰী মন্দিৰৰ পৰা নামি আহিলোঁ আৰু এতিয়া গৈ আছোঁ আমি মাধৱ মন্দিৰলৈ। আৰু কামেশ্বৰীটো বহুত ওখত আছে, চাব পাৰে কিমান ডাউনলৈ গৈ আছোঁ এতিয়া আমি। কি ওখ হৈছে, নষ্ট নাকি আমাৰ ঘণ্টা মানুহ। এইটো যেইবাৰে আহিছোঁ সেইবাৰে মই পাৰ্কিঙৰ পইচা দিছোঁ, যেইবাৰে আহিছোঁ সেইবাৰে মই পাৰ্কিঙৰ পইচা দিছোঁ। ক'ত থৱে চায়াতে থওঁ দে। লগে সিহঁতে বস্তু ল'ব লাগিব, নহ'লে পইচা সুধিব। মন্দিৰ যাম ৰ'ব ওপৰত। নালাগে, ইয়াতে থৈ যাব পাৰিম। দুৱাৰমুখতে থৈ যাম নে কি? হা জোতা চেণ্ডেল আৰু গাইছ এইটো হ'ল মাধৱ মন্দিৰৰ পুখুৰীটো। আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ থাকে, সেইটো এটা সৰু আছে, এইটো কাছ চাওঁ। এইটো পোৱালি চা, আৰু গাইছ আমি এতিয়া মাধৱ মন্দিৰৰ ওপৰলৈ উঠি গৈ আছোঁ।
আৰু চিৰিবোৰ মস্ত গৰম আৰু এতিয়া হা এনেকৈ খোজ দিলে কেনেকৈ হ'ব আৰু ইয়াত ধুতিৰ অৱস্থা দুটা চিৰি উঠিয়ে অৱস্থা এই বয়সত চাওঁ ভাগৰ লাগছে নেকি এইখিনি ওচৰতে আৰু গাইছে আমি হয়গ্ৰীৱ মানৱ মন্দিৰৰ ওপৰত আহি পাই গ'লোঁ আৰু অৱস্থা বেয়া গৰমত ঘামি ঘামি তো গাইছ আমি চাকি বাকি জ্বলাই ল'লোঁ মস্ত গৰমত একদম থাকিব পৰা নাই আৰু ইয়াত এটা বস্তু গম পালোঁ যদি আপোনালোকৰ ঘৰ অলপ বেলেগত হয় মানে ইয়াতে পূজাৰীকেইটাই খৰচৰ সুধি ল'ব যদি অলপ বেলেগত যেন পায় তেতিয়া মানে অলপ মালটো খোৱাত ধান্দাত থাকে লুটাত ধান্দাত থাকে চ' সেইকাৰণে আহিলে অলপ ওচৰত বুলিও কৈ দিব ঘৰ তো গাইছ হয়গ্ৰীৱ মানৱ মন্দিৰটো মই অলপ হাইপাৰলেপছত দেখাই দিলোঁ নিশ্চয় চাই ভালেই পাইছে চাগে আৰু অলপ বেলেগ কৰি মানে বেলেগ ষ্টাইলত এডিট কৰি ভিডিঅ'বোৰ বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ হাইপাৰলেপছ আগতে তেনেকৈ লোৱা নাছিলোঁ আজি হাইপাৰলেপছে লৈছোঁ পূৰা আৰু গাইছ ইয়াতে বান্দৰৰ অভাৱ নাই চাক বান্দৰ ধুনীয়া বান্দৰ কেনেকৈ দেখোঁ তো গাইছ এতিয়া আৰু আমি হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰা লাহেকৈ ওলাই যাওঁ আৰু এতিয়া বা ধুতি আমাক ক'ত নিয়ে ধুতি কাৰণ ইয়াৰ লোকেল তাইহে জানিব ইয়াত ক'ত বা আৰু কি মন্দিৰ আছে তো চাই লওঁ আৰু ক'ত যাব পাৰোঁ একদম পুৰে মানে ৰ'দে আৰু যদি ওচৰত কিবা আছে সেইটো দেখাই দিম তো গাইছ এতিয়া আৰু আমি ইয়াৰ পৰা গৈ থাকোঁ আৰু ক'ৰবাত ফুৰিব যোৱা কথা আছিল কিন্তু যোৱা নহ'ব কাৰণ বহুত ৰ'দটো চাব পাৰে তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই